বুজিছে? নমস্কাৰ। আজি মই উপস্থিত আছোঁ বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল এই চান্দাবাৰী নামৰ গাঁওখনত। আৰু আজি আপোনালোকক দেখুৱাম মই যি ৰঙালী বিহুৰ অন্তৰ্গত যি গৰু বিহু ৩০ৰ দিনা পালন কৰা হয় গৰু বিহুৰ এক সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আহক এতিয়া আমি ভিডিঅ'টো আগবঢ়াই লৈ যাম। এয়া এটা গোহালিত আপোনালোকে দেখা পাইছে যে বিভিন্ন থোপাৰ বাবে বিভিন্ন সামগ্ৰী অৰ্থাৎ থোপা যি দিয়া হয় তাৰ বাবে বিভিন্ন সামগ্ৰী ইয়াত যোগাৰ কৰি থোৱা হৈছে। আৰু আমি সামান্য বাহিৰলৈ যাই যদি দেখুৱাওঁ, এয়া গৰু ছাগলী ইতিমধ্যে আহি ঘৰত উপস্থিত হৈছে পথাৰৰ পৰা। আৰু খন্তেক সময়ৰ পিছতেই ইয়াত চাকি বন্তি জ্বলাই তাৰ লগতে থোপা ইত্যাদি জ্বলাই গৰু বিহু উদযাপন কৰা হ'ব। বুজিছা দৰ্শকসকল, চাওক এয়া এই চৈত মাহৰ এই যিখন গৰু বিহু উদযাপন কৰিবলৈ থোপা দিবলৈ গৰুক বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰা হয়। যেনে আমি দেখুৱাইছোঁ এয়া ঢেকীয়াৰ পাত, এয়া ঔটেঙাৰ পাত, চাওক ঔটেঙাৰ পাত আপোনালোকে দেখা পাইছে। তাৰপিছত এয়া বাঁহৰ পাত, তাৰপিছতেই এয়া হয়তো বিহলঙি, হয়নে? এয়া বিহলঙিৰ পাত, তাৰপিছত বিভিন্ন ধৰণৰ কাইটীয়া গছৰ পাত, ইয়াৰ নামটো হয়তো মই ঠিক নাজানো। এইবিলাক বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলি ইত্যাদি থোপাত ব্যৱহাৰ কৰা হয়। কাটি দিম।